এই কোনে ফোন কৰিলে এইটো সময়? হেল্ল', দাদা কওক। মই এনে বজাৰত গৈ আছিলোঁ। কালি আহিব? মোৰ কাৰণে কি লৈ আহিব? বাইক লৈ আহিব? মই কালি আগুৱাই যাম। মোৰ কাৰণে বাইক লৈ আহিব, মই কালি আগুৱাই যাম। এই কৰ্ণাৰত ৰখি থাকিম দলঙৰ ওচৰত। হ'ব দিয়ক, ৰাখোঁ। মোৰ দাদা মোক কালি ফোন কৰি কৈছিলে মোৰ কাৰণে এখন বাইক লৈ আহিব, দাদাক আগুৱাই লৈ যাব। তই ঘৰত যা, তহঁতে কি কৰি আছা? ফোন কৰি কৈছিলে, বল যাওঁ। এনে কোৱা নাই, সঁচা কৈছে। উঠ, খেলবা নালগে, যা। এই দলঙৰ ওচৰত যা, বল। আনিব নেকি? সঁচা আনিব কি? সঁচা আনিব বাইক মোৰ কাৰণে। বাইক লৈ আহিব আজি বাইক চলাম আজি মজাকে। ইয়াতে থিয় হোৱা এইফাল দি আহিব, ইফাল দি মোৰ কাৰণে লৈ আহিব। ইয়াতে বহি থাকো। আজি দিল্লীৰ পৰা মোৰ কাৰণে বাইক লৈ আহিব, মই মজাকে বাইক চলাম। কি কৰি আছা? বহি আছো, মোৰ দাদা দিল্লীৰ পৰা মোৰ কাৰণে বাইক লৈ আহিব, বাইক চলাম। আকৌ আহিম ন? মোৰ কাৰণে মোৰ দাদা দিল্লীৰ পৰা এখন বাইক লৈ আহিব, মই চলাম। কেইটা বাজে? এতিয়া আহিব, বেছি দেৰি নহয় আৰু আহিব। মোৰ ভাইটি বোলে ইয়াত আহিছে। ক'ত? ভাইটি ইয়াত সঁচাই আহিছে। দাদা মোৰ বাইক ক'ত? এইটো বাইক। চাইকেল হয় না, মোৰ দিল্লী পাকত এইটো বাইক বুলি কয়। কি কৰিছে আপোনাৰ? হ্যাঁ দোস্ত, আমার ভিডিও যদি ভাল লাগে তাহলে একটা লাইক করে দিব। লাইক নহয়, আমাৰ ভিডিঅ'টো চাই সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আপোনাৰ লগৰীয়াবিলাকক শ্বেয়াৰ কৰি দিব।